নমস্কাৰ বন্ধু বান্ধৱীসকল ফটোখন দেখি আপোনালোকে গম পাইছে ষ্টাৰ প্লাছত এখন সিৰিয়েল খুবেই বেছি ফেমাস হৈছিল সাথিয়া য'ত গোপী বহু হিচাপে আমি দেৱলীনা ভট্টাচাৰ্যী বাক দেখা পাইছিলো তেওঁ আসলে বিবাহত আবদ্ধ হৈছিল নিজৰ যুগ্ম জীৱনত 2022 চনত আৰু তেওঁ আসলতে আজি মাক হ'ল তাকে আপোনালোকক ভাবিলো জনাও বুলি তেওঁ আসলতে লৰাৰ মাক হ'ল আপোনালোকে ঠিকই শুনিছে আমাৰ দেৱলীনা বাই লৰা এটা জন্ম দিছে এটো পোষ্ট তেওঁ নিজে শেয়াৰ কৰিছে তেওঁৰ ইনষ্টাগ্ৰামত আৰু সো ফ্ৰেন্ডস আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব দেৱলীনা বা আৰু তেওঁৰ সন্তানটি যাতে ভালকে থাকিব পাৰে তাকে আমি কামনা কৰিলো আৰু আমাৰ ইউটিউব চেনেলটোৰ পৰা দেৱলীনা বা খুবেই বেছি কংগ্ৰেচুলেচনছ আৰু ভিন্দেও কুলগত